সকল একেদিন ভিডিঅ' বনাব পৰা নাই, বেয়া নাপাব মোৰ ডেইলি ব্লগত। কিহৰ বাবে মানে ভিউজ আৰু ছাবস্ক্ৰাইবাৰ নাবাঢ়ে, এইটো কাৰণে মই অলপ নিজৰ মনত মানে অলপ বেয়া লাগিছে আৰু তাৰ বাবে মই অলপ ভিডিঅ'টো কণ্টিনিউ কৰা নাই। মানে জানেই আপোনালোকে নিউ ক্ৰিয়েটাৰ হ'লে মানে কেনেকুৱা হয় মনত ভাৱ। और वो जो लाल वाला बटन है उसमें भूकंप लेके आओ या फिर भूचाल, मुझे नहीं पता, बस क्लिक हो जाना चाहिए। সেইকাৰণে মই ভিডিঅ' ইমান কণ্টিনিউ বনোৱা নাই। কণ্টিনিউ নকৰাৰ বাবে আপোনালোকে ক্ষমা কৰিব বন্ধুসকল, গাইসকল ক্ষমা কৰি দিব। গাইছ মই এতিয়া বৰ্তমান खत्म। খেতি উঠা নাই আমাৰ এতিয়াও, তাৰ বাবে অলপ ব্যস্ত হৈ আছোঁ। মানে এতিয়া আৰু বৰ্তমান কি কৰিম আৰু উপায় নাই, মানুহ চানুহ নাপায় যে, তাৰ বাবে অলপ দেৰি হৈ গ'ল। আমাৰতো আৰু বৰষুণ দিয়াও মানে অলপ দেৰি হ'ল না। ভেকুলী বিয়া বুলি মই এটা কিবা ভিডিঅ' আপলোড কৰিছিলোঁ না, তাৰ পাছত মানে বৰষুণ দুবাৰ দিছিলে, তাৰ পাছত মানে হৈছে আৰু বৰষুণটো। এতিয়া আৰু বৰ্তমান বৰষুণ নায়েই, মেচিন লগত হেঁচি মানে উঠাই আছোঁ অলপ অলপ যেনে তেনে। গাইছ উপায় নাই, আমাৰ দুখীয়া মানুহ আৰু এনেকুৱা হাঁহিব ওলাইছে নহয় মোৰ মনত, মানে মোৰ এনেকুৱা অনুভৱ হৈ আছে। কিছুমান মানুহে কি কেমেৰা মুখত আহিবলৈ অলপ ভয়, মানে ভয়। কিহৰ বাবে ভয়? খাই দিব নেকি? তাৰ বাবে আৰু আমাৰ অসমত যে অলপ বৰষুণ দিলে আৰু অলপ বতাহ দিলে মানে কাৰেণ্টটো যে অহা যোৱা একেবাৰে বন্ধেই কৰি দিয়ে। কিহৰ বাবে? এই কাৰেণ্ট ডিপাৰ্টমেণ্টৰ মানুহবিলাক কি হয়, বন্ধ কৰিলে একেবাৰে বন্ধ কৰিব লাগে। তাৰ বাবে বন্ধুসকল এইটোকে ক'লোঁ মই আজি। এই তুমি আছিলা নেকি কাৰেণ্ট ডিপাৰ্টমেণ্টৰ মানুহটো? একেবাৰে বন্ধ কৰি দিয়ে যে অলপ বৰষুণ পৰিলে মানে। বিল বনোৱা সময়টোতো একেবাৰে ইমানটো নবনাই নহয়, ইমানটো বনাই দিব। কিহৰ বাবে বন্ধুসকল? অলপ চিন্তা কৰি চাব। গাইছ ইমান দীঘলীয়া নবনাওঁ মই আজিৰ ভিডিঅ'টো। মই যোৱাকালিও ব্লগ বনা নাই মানে ৰেছপন্স নাপায় না, তাৰ বাবে মই অলপ মই নিজকে দুখ পাই আছোঁ বন্ধুসকল, তাৰ বাবে। আৰু মোৰ চেনেলত নতুন হয় যদি লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বন্ধুসকল। বাই বাই।